আমেৰিকাৰ কেলিফৰ্ণিয়াৰ জংঘলবোৰত বহু ৰহস্য সোমাই আছে। মোৰ নাম জৰ্জ। মই আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এখন জংঘলৰ ফৰেষ্ট ৰেঞ্জাৰ। মই এইটো নকওঁ কোনখন জংঘলৰ ফৰেষ্ট ৰেঞ্জাৰ, কাৰণ আমাৰ চাকৰিত কচম খোৱা থাকে জংঘলৰ নাম লৈ তাৰ বিষয়ে কিবা উল্টা-চিধা কথা ক'বলৈ। মই এই কাহিনীটো ইণ্টাৰনেটত দিয়াৰ মেইন কাৰণটো হ'ল মই নেজানো এই জংঘলত মই আৰু কিমান দিন বাচি থাকিম। কাৰণ এটা জংঘলৰ হাইকাৰ মিচিং হোৱা কেছত যিদিনাৰ পৰা মই জড়িত হৈ পৰিছোঁ সেইদিনাৰ পৰা মোৰ লগত বহুত আচৰিত ঘটনা হ'বলৈ ধৰিছে। কালি ৰাতি যেতিয়া কেম্পত ৰাতি বহি মই চাহ খাই আছিলোঁ, মোৰ গালৈ কোনোবাই তেজৰ থু মাৰি পঠিয়াইছিল। থু বুলি এইকাৰণেই কৈছোঁ কাৰণ থু পাৰিলে যেনেদৰে থু পৰে ঠিক তেনেদৰেই মোৰ গাটো ইয়াৰ তেজৰ থু পৰিছিলহি। ইয়াৰ উপৰিও ৰাতি ভয়ানক সপোন দেখা, হাবিৰ মাজত কোনোবাই কান্দা। হালাকি মই সাধাৰণ ভয় খোৱা মানুহ নহয়, কিন্তু এই মোৰ লগত হোৱা ঘটনাকেইটাই মোক একেবাৰে ভিতৰৰ পৰাই হিলাই পেলাইছে। তথাপিতো কিবা এটা ভয়ে মোক বাৰুকৈ আৱৰি ধৰিছে। এনে লাগিব ধৰিছে যে মোক কোনোবাই মাৰি পেলাব। জংঘলত হাইকিঙৰ বাবে যোৱা প্ৰায় ৩-৪ জনীয়া এটা গ্ৰুপ আমাৰ জংঘলত ৫ দিন ধৰি মিচিং হৈ আছে। এই খবৰ কমপ্লেইন পোৱাৰ লগেই মই আৰু মোৰ লগৰ কেনিয়ে আমাৰ চিকাৰী কুকুৰৰ সৈতে সিহঁতক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। হালাকি আমাৰ উপৰিও আৰু ১০-১২ জন ৰেঞ্জাৰে সিহঁতৰ নিজৰ গ্ৰুপ বনাই বিচাৰত লাগি আছিল। হাইকিঙৰ দলটো আমাৰ বিচৰা চেকপইণ্টত পোৱাৰ সম্ভাৱনা বেছিকৈ আছিল, কাৰণ যাত্ৰাৰ আৰম্ভণিতে পৰাই আমি বহুত হাইকিঙৰ ব্যৱহাৰ কৰা বস্তু পাইছিলোঁ আৰু আমাৰ চিকাৰী কুকুৰেও তেওঁলোকৰ গোন্ধ বিচাৰি পাইছিলে, যেনে চিপছৰ পেকেট, কাগজ আদি। ট্ৰেইনিঙত কোৱা হয় সৰুৰ পৰা সৰু বস্তু আমি ইগনৰ কৰিব নালাগে। প্ৰায় ৫ কিলোমিটাৰমান আমাৰ ফৌজী কুকুৰে গোন্ধ লৈ আগবঢ়াৰ পিছত হাবিৰ মাজভাগত হঠাৎ কুকুৰটোৱে গোন্ধ হেৰুৱাই পেলালে। আমাৰ কুকুৰটো এনে নহয় যে সাধাৰণ কুকুৰৰ নিচিনা। আমাৰ কুকুৰবোৰ এনেকুৱা কুকুৰ যিবিলাকক বহুত ট্ৰেইনিং দিয়া হয় আৰু আগতে বহুত কেছত সিহঁতে হাবিৰ মাজত পুতি ৰখা ড্ৰাগছো বিচাৰি উলিয়াত সহায় কৰিছিল। কুকুৰকেইটাই হাবিৰ মাজত গৈ এনেদৰে বিহেভ কৰিছিল যে সেই হাইকাৰকেইটা সেই হাবিৰ মাজৰ পৰাই একেবাৰে নাইকিয়া হৈ গ'ল, যেন বতাহত বিলীন হৈ গ'ল। অলপ দূৰ যোৱাৰ পাছত গম পালোঁ হাবিৰ মাজভাগতেই এটা বিশাল ঝৰ্ণা আছে আৰু কোনো মানুহে সেই ঝৰ্ণাটো পাৰ কৰি ইফালে যাব নোৱাৰে, কাৰণ সেই ঝৰ্ণাটো থিয় আৰু প্ৰায় ১০০-২০০ ফুটমান ওখ। অলপ দূৰ যোৱাৰ পাছত দেখিলোঁ যে এজন হাইকাৰৰ বেগ এটা পৰি আছে। ওচৰ গৈ দেখা পালোঁ যে বেগটো পৰি থকা নাছিল, এনেদৰে থোৱা আছিল যে সি এতিয়াই আহি আকৌ বেগটো ল'ব। বহুত বিচাৰ-খোচাৰ কৰাৰ পাছতো এই হাবিত তেওঁলোকক পোৱা নগ'ল আৰু বৰ্তমান সময়লৈ তেওঁলোকৰ বিচাৰ চলি আছে। এই ঘটনাটোৰ পাছৰে পৰাই মোৰ লগত বহুত ভয়ানক ঘটনা হ'বলৈ ধৰিছে। যোৱা ২ দিনৰ আগতে মোৰ এজন লগৰো নিজে ছুইচাইড কৰি মৃত্যুমুখত পৰিছে। এই সকলোবোৰ ঘটনাই মোক বৰকৈ আমনি কৰিব ধৰিছে আৰু যিবিলাক ঘটনা মোৰ লগত বৰ্তমান সময়ত ঘটি আছে এই ঘটনাকেইটা হয়তো আৰু বেলেগৰ লগতো ঘটি আছে আৰু ময়ো হয়তো এই আনজনৰ দৰে এসময়ত ছুইচাইড কৰিবলগীয়া হ'ব পাৰে।